ফ্ৰেন্ড গুড মৰ্নিং। আজি হৈছে সোমবাৰ। এয়া সোমবাৰে মানে আমাৰ ইয়াতে বজাৰ হয়। এয়া বজাৰত আমি বৰ্তমান আহিলোঁ। আজি একদম পূজাৰ লাষ্ট বজাৰটো, তাৰ কাৰণে চাওকচোন গাইছ, ইমান মানুহৰ পুৰা ভিৰ, তাতে আৰু গৰম। এইফালে চালোঁ আমি মেখেলা চাওঁ। আমি আচলতে বজাৰলৈ বুলি অহা নাই, মানে আমি যাম, গাঁত কাপোৰ দিয়া আছে আমাৰ ঘৰৰে, তো তাতে গৈ আছোঁ। এয়া ফাইনেলি আহি পালোঁ আমি। পুৰা গৰম, একদম গৰমত আহি বহিছোঁ। আৰু ফাৰ্ষ্টতে এয়া এইফালে নিয়ম ভাগো চলি আছে, মানে যিহেতু আমিও মানে নিয়মবিলাক বিশেষকৈ নাজানো, তো তাৰ কাৰণে চাই লৈছোঁ আৰু অলপমান নিয়মবিলাক। ইফালে পুৰা গৰম আৰু গৰমতে মানে এয়া মুনক এইফালে মানে নিয়মবিলাক চলি আছে। আৰু আমি ইফালে মানে অলপমান বাহিৰত ওলাই আহিলোঁ, যি গতিকে নতুন ঠাই, তো চাই লৈছোঁ আৰু অলপমান ফুৰি লৈছোঁ। তাতে আৰু ৰিলচ ফটোশ্বট আৰু মানে এয়া শ্ল' ভিডিঅ' বনাই আছোঁ আৰু তো পুৰা চিল মাৰি আছোঁ আৰু বাহিৰত আহি। তাৰপিছতে ভাতো হ'ল, এইফালে আমাক ভাত খাবলৈ মাতিলে, তাৰপিছতে ভাতো খাই ল'লোঁ। ভাত পানী খাই লৈ অলপমান জিৰালোঁ। তাৰপিছতে মানে আমাৰ যাবলৈ হ'ল, যি গতিকে গধূলিও হ'ল। তো আজিলৈ এইখিনিয়ে আছিল। বাই বাই।